বিহপুৰীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত বনপুৰৈ জামুগুৰি এটা ডাঙৰ সমস্যা আছিল গৰাখহনীয়া। বিগত বহু বছৰ ধৰি ব্ৰহ্মপুত্ৰ মাথাউৰিয়ে ভাবুকি কঢ়িয়াই আনিছিল ব্ৰহ্মপুত্ৰ দাঁতিকাষৰীয়া অঞ্চলসমূহৰ লগতে গহপুৰ বিধানসভা সমষ্টিলৈ। উজাগৰি নিশা কটাবলগীয়া হৈছিল স্থানীয় ৰাইজে। সেই সমস্যাৰ ওৰ পেলালে বিহপুৰীয়া বিধানসভা সমষ্টিৰ বিধায়ক ডক্টৰ ৰমীয় কুমাৰ ভূঞাই। অসম চৰকাৰৰ জলসম্পদ বিভাগৰ বহু কোটি টকাৰ আঁচনি ব্যয় কৰি নিৰ্মাণ কৰিলে 1 কিলোমিটাৰ মাথাউৰি। মাথাউৰি নিৰ্মাণ কৰাৰ পাছত আধুনিক প্ৰযুক্তিৰে জিঅ' বেগত বালি ভৰাই খহনীয়া ৰোধৰ বাবে ব্ৰহ্মপুত্ৰ পাৰত খহনীয়া ৰোধ কৰিছিল। প্ৰবল খহনীয়াৰ পৰা ৰক্ষা পাবৰ বাবে RCC প্ৰাকোপাইন ব্যৱহাৰ কৰিছিল নদীৰ ধাৰা সলনি কৰিবৰ বাবে। দিন ৰাত একেকাৰ কৰি বিধায়কগৰাকীয়ে বিগত বৰ্ষত ৰাইজৰ লগতে নিজে হাতে কামে লাগিছিল ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধৰ বাবে। বিধায়ক ডক্টৰ ৰমীয় কুমাৰ ভূঞাই অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাক খহনীয়া পৰিদৰ্শন কৰাইছিল। তাৰ পাছতে অসম চৰকাৰৰ মন্ত্ৰীগৰাকীৰ পৰা বিহপুৰীয়া সমষ্টিলৈ বিধায়কগৰাকীয়ে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে লাভ কৰিছিল 10 কোটি 35 লাখ টকাৰ জিঅ' বেগ, এপ্ৰনৰ সৈতে বি টাইপ জিঅ' বেগ, 2 বিলাৰ জিঅ' প্ৰটেক্স আৰু 1 কিলোমিটাৰ মাথাউৰিৰ আৰ্ট ফিলিং। 1 কোটি 50 লাখ টকা ব্যয় সাপেক্ষে 3 নং চেক বান্ধটোৰ ৰিপেয়াৰিং আৰু নতুনকৈ নিৰ্মাণ আগবঢ়াইছিল। ৰিপেয়াৰিংটোৰ বাবে ব্যৱহাৰ কৰিছিল জিঅ' বেগ, প্ৰটেকশ্যন আৰু পাৰ্কোপাইন। তাৰপিছত 6 নং চেক বান্ধটোলৈ আহিছিল ভাবুকি। 6 নং চেক বান্ধটোত পুনৰ নিৰ্মাণ কৰিবলৈ 2 কোটি 62 লাখ টকা ব্যয় সাপেক্ষে 6 নং চেক বান্ধটোত ব্যৱহাৰ কৰিছিল জিঅ' বেগ আৰু পাৰ্কোপাইন। ব্ৰহ্মপুত্ৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে নিয়োগ কৰা হৈছিল MP আগৰৱালা, ইশান্ত আগৰৱালা, য়োগেন্ট ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰিভিটি LTD, SN এণ্টাৰপ্ৰাইজ, সঞ্জীৱ দাসক। প্ৰত্যেক মুহূৰ্ততে বিহপুৰীয়া সমষ্টিৰ বিধায়ক ডক্টৰ ৰমীয় কুমাৰ ভূঞাই কামসমূহ নিৰীক্ষণ কৰিছিল যাতে কামসমূহত কোনো ধৰণৰ বিসংগতি নাহে। লগতে দিন ৰাত একেকাৰ কৰি ব্ৰহ্মপুত্ৰৰ মাথাউৰিত বাহৰ পাতিছিল বিহপুৰীয়া সমষ্টিৰ বিধায়ক ডক্টৰ ৰমীয় কুমাৰ ভূঞাই। লাগিছে আগতে আমি দুপৰীয়া ভাতকেইটা খাই অকণমান শুওঁ আৰু গধূলি আমাৰ ৰাতি টোপনি ক্ষতি হয়। এতিয়া ছাৰ অহাৰ পৰা যেতিয়া এই প্ৰটেকশ্যনটো আৰম্ভ কৰিলে, এতিয়া আমাৰ প্ৰটেকশ্যনটো হোৱাৰ পৰা অকণমান চিন্তাটো দূৰ হৈছে। গতিকে আমি এতিয়া সময়মতে খাব পাৰিছোঁ, সময়মতে শুব পাৰিছোঁ। গতিকে ছাৰে যদি আহি এই প্ৰটেকশ্যনটো কাম নকৰিলেহেঁতেন তেতিয়াহ'লে আমাৰ কি গতি হ'লহেঁতেন পাত্তা নাই। আগতে সেই তাত বৰাতি বোকাদুৱাৰ চেলেক বুলি 3খন গাঁও আছিলে। অন্ততঃ এসপ্তাহৰ ভিতৰত বা আমাৰ এই চোৱাত এদিনৰ ভিতৰত যিখিনি কাণ্ড কৰি গ'ল সকলোৱে জ্ঞাত। গতিকে যি কেইঘৰ মানে একেবাৰে নদীৰ গৰা কাষতে লাগি আছিলে তেওঁলোকক ছাৰে আহি পেলাই 25,000কৈ এটা পইচা দিছে। গতিকে সেই 25,000 টকা পায়ো তেওঁলোকৰ কিবা এটা তৰিবৰ কাৰণে বা কিবা এটা কিনিবৰ কাৰণে সুবিধা পালে। ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ কবলত পৰা বহু কেইটা পৰিয়ালক বিধায়ক ডক্টৰ ৰমীয় কুমাৰ ভূঞাই 25,000 টকাৰ অনুদান আগবঢ়াইছিল। আজিৰ পৰা প্ৰায় 10 বছৰ আগত ব্ৰহ্মপুত্ৰৰ কাষত আছিল 3খনকৈ গাঁও, বৰাতি, বোকাদৱা আৰু চেলেক। এই গাঁওকেইখন আজিৰ পৰা প্ৰায় 5 বছৰ আগত সম্পূৰ্ণৰূপে ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈ গৈছিল। গাঁওকেইখনত আছিল বহুকেইখন প্ৰাথমিক বিদ্যালয়, মাধ্যমিক বিদ্যালয়ৰ লগতে নামঘৰ। সম্পূৰ্ণৰূপে ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱাৰ পাছত তাত বসবাস কৰা নৈপৰীয়া মিচিং লোকসকল বিহপুৰীয়া বিধানসভা সমষ্টিৰ বিভিন্ন অঞ্চলত বসবাস কৰি আহিছে যদিও বহু লোক এতিয়াও দিশহাৰা। সেই দিশহাৰা লোকসকলক চৰকাৰীভাৱে বিধায়কগৰাকীয়ে থকা খোৱা সুবিধা প্ৰদান কৰাৰ আশ্বাস প্ৰদান কৰে। বিহপুৰীয়া বিধানসভা সমষ্টিৰ বিধায়ক আছিল এজন ছাত্ৰ নেতা। ছাত্ৰ অৱস্থাৰ পৰাই বিধায়কগৰাকীয়ে সমষ্টিৰ বিভিন্ন ঠাই সমস্যাসমূহ বুজ লৈ কিছু সমস্যা সমাধানো কৰিছিল। সেইগৰাকী ছাত্ৰ নেতা বৰ্তমান বিহপুৰীয়া বিধানসভা সমষ্টিৰ বিধায়ক হিচাপে সমষ্টিটোৰ উন্নয়নৰ দিশে আগবঢ়াই নিছে। তাক লৈ ৰাইজে আজি সঁচাই সুখ অনুভৱ কৰিছে। বনপুৰ জামুগুৰিত আমি ছেফ প্লেছতে আছোঁ এতিয়ালৈকে। আৰু যোৱা দিনবিলাকত আমি যিখিনি কাম কৰিলোঁ সেইখিনি খুব ষ্ট্ৰং প্ৰটেকশ্যন হ'ল, যিটো কাৰণে এতিয়া আমি ছেফ প্লেছত বিহপুৰীয়া সমষ্টি এতিয়ালৈকে ছেফ প্লেছত আছে। এই বাৰিষা আমাৰ ইয়াৰ সোৱণশিৰিতে হওক, এতিয়া এই বনপুৰী আমাৰ এই ব্ৰহ্মপুত্ৰতে হওক বা ডিক্ৰঙতে হওক বা আমাৰ চেঁচাতে হওক, দুপাঙতে হওক, আৰু যি 4টামান ভালনাৰেবল প্লেছ আছিলে আটাইকেইটাতে আমি প্ৰটেকশ্যনৰ কাম ষ্ট্ৰংলি কৰিলোঁ আৰু টাইমলি আমি কৰিলোঁ। আৰু এইটো আমি ভাল ধৰণে কৰাৰ কাৰণে এতিয়া আমি প্ৰবল বানৰ সময়তো আমি ছেফ প্লেছত আছোঁ।
আৰু সেইকাৰণে মই আকৌ ভিজিলেন্সত থাকিবৰ কাৰণে ৰাইজক কৈছোঁ যাতে কোনো এইটো দিগদাৰ কৰিব নোৱাৰে আৰু আমি চোকা ভিজিলেন্স ইয়াত ৰাখিম প্ৰটেকশ্যনটো যাতে ষ্ট্ৰং হৈ থাকে আৰু ছেফ হৈ থাকে।